অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেললৈ কিংভিলেজ 2.0 আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰি দিব লগতে কমেন্ট জনাব যে ভিডিঅ'বোৰ কেনেকুৱা হৈছে নে ভাল হোৱা নাই হৈছে কৈ দিব আজি বেলেগ একো ভিডিঅ' কৰা নাই মানে আমাৰ গাঁৱৰ সাপ্তাহিক বজাৰলৈ গৈছিলোঁ তাত মানুহ হেৰেঙা হোৱাৰ কাৰণে ভালদৰে ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ কিন্তু আকৌ এদিন ভালদৰে দেখাম বুলি আপোনালোকক জনাইছোঁ যে আজি এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব চাই থাকক মোৰ ভিডিঅ'টোলৈ আজি আমি গৈছিলোঁ বানপানীৰ পাছৰ প্ৰথম বজাৰলৈ গৈছিলোঁ প্ৰথম বাৰৰ কাৰণে বানপানীৰ পিছৰ য'ত আমি যাই একদম বহুত আমাৰ লটি গতি সীমা নাই কিন্তু যাই ভাল নালাগিলোঁ দুটাই হ'ল কাৰণ মানুহ হেৰেঙা আৰু বস্তু যিহে দাম জুই চাই দাম আপোনালোকে যাতে মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকে আৰু লাইক শ্বেয়াৰ কৰি দিয়ে জানো মই তাৰে কামনাৰে আপোনালোকে এনেকুৱা নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ মানে ফাৰ্ষ্ট ব্লগ চেনেল খুলিছোঁ ন সেইকাৰণে অলপমান ভুল ভ্ৰান্তি হৈছে তাৰে আপোনালোকে একো নধৰি পেলাই মাফ কৰি দিয়ে যেন লগতে চাওক আমাৰ একদম পথাৰৰ অৱস্থা নাইকিয়া একদম কঠীয়া খেতি পথাৰ একদম পানীৰে উপচি পৰিছে এতিয়া অলপমান শুকাইছে কিন্তু কঠীয়াবিলাক একদম মৰি গৈছে আপোনালোকে মোৰ ভিডিঅ'টো এনজয় কৰক চাই থাকক লাইক শ্বেয়াৰ কৰি দিব আপোনালোকে চাব পাৰে যে আজি বজাৰৰ মানুহ বহুত কম দেখা গৈছে সেইকাৰণে আমি ভিডিঅ'টো ভালদৰে বনাবলৈ পৰা নাই কাৰণ মানুহবোৰ আপোনালোকে দেখিছে যে বহুত হেৰেঙা হৈছে আগততো আৰু মানুহ হেৰেঙা কিন্তু বস্তুৰ দামটো পুৰা বেছি হৈ আছে ন আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো লৈ শেষলৈ চাই যাতে তাৰিখ কামনা কৰিছোঁ আৰু কৰি দিব চব যি ভাবিছা আজি আপোনালোকে দেখিছে চাগে কি দোকানৰ মানে দোকান বজাৰৰ সংখ্যা কিমান কম মানে দোকানবিলাক বহুত কম দেখা গৈছে সেইকাৰণে মানুহবিলাকো মানে বানপানীৰ পিছৰ প্ৰথম বজাৰ ন সেইকাৰণে একদম মানুহবিলাক হেৰেঙা হৈছে আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো এনজয় কৰক আজি আমি ফুৰিবলৈ আহিছিলোঁ মানে বজাৰলৈ আহিলোঁ তাতে বহুত
বজাৰ কৰিলোঁ কিন্তু মানুহ কম কাৰণে কিছুমান দৃশ্য দেখুৱাব পৰা নাই আপোনালোকক দেখুৱাম বাৰু আজিলৈ ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ লগ পাওঁ আকৌ অন্য এটি ভিডিঅ'ৰে বাই বাই